মই মানে বন্ধুসকল সদায় বস্তাত বহি বহি খাই খাই ভাতটো এবাৰ হৈ গ'ল যে সেইটো কাৰণে মাটিৰ মানুহ যে মাটিত বহি ল'লে ভাতটো খাই মানে কিবা এটা ভাল লাগে সেইটো কাৰণে এনেধৰণে বহি ল'লোঁ এইফালে শুকুটি এইফালে ভেদাইলতা পিঠা আৰু এইফালে আছে কি আছিলে জানো এইখিনি মৰাপাত শ্ৰীৰাম মৰাপাত খাব লাগে আৰু এইফালে এখন প্লেট সেইফালে থৈ দিয়া ধুনীয়াকৈ লৈ লৈছোঁ এইফালে শুকুটি মাছ বিজলকীয়া আৰু এইফালে ভাত নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আজি এয়া মজিয়াত এনেকৈ আকৌ দুটাই বহি ল'লোঁ ভাত খাবৰ বাবে আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত মইতো একদম চাকাত আছোঁ নজান নিমখ কেলে মোক লাগিব নেকি লৈ আহা নিমখ অকণ তেতিয়াহ'লে এতিয়া লাহেকৈ আৰু ভাতমুঠি খাই লওঁ আপোনালোকে ভাত খালেনে যদি বা নাই খোৱা খাই বৈ লওক আৰু ন আমি আৰু মাটিৰ মানুহ আমি মাটিতে এনেকৈ বহি লৈছোঁ আৰু শ্ৰীৰাম ৰাম ৰাম এইফালে ভেদাইলতা পিঠা এইফালে আকৌ শুকুটি মাছ এইফালে আকৌ মৰাপাত ভাজি শ্ৰীৰাম বাউসী বিচাৰি যাবগৈ দেখোন এইফালে ভেদাইলতা পিঠা মজা এইফালে শুকুটি প্লেটখন এইফালে আছিলে ঠিকে আছিলে সেই এইখিনি পেলাবলৈ দিয়াহে মগুৰ দালিৰ লগত ধুনীয়া লাগিছে ন পিঠা খাবা নৰসিংহ ভেদাইলতা আদা নহৰু আৰু বিহ জলকীয়া এটা মজা বনোৱা হৈছে আমাৰ হেনো এইটো গোহালি মানুহে ভাত খায় গোহালিৰ ভাত খোৱাটো কি বেয়া কথা গোহালিটো লক্ষী হয় গৰু মতা থাকে শুকুটি ডাইনিং টেবুলত খোৱা নহয় আৰু মাটিত ভাত খোৱা সমান পৃথিৱীত স্পৰ্শ কৰি কিনে ভাত খোৱা আমেজটোৱে বেলেগ আৰু এই মাটিৰ পৰাই গৈ পানি সেয়া মানে হৈছেগৈ গাঁৱৰ পৰা যেনেকৈ চহৰ বস্তা পিয়া তাৰপিছতে ডাইনিং দেই ডাইনিঙত বহি ভাত খালেও পেট ভৰিব জন্ম হৈ খোজ কঢ়া মানুহ যিবিলাকে কৈছে এইবোৰ জন্ম হৈ খোজ কঢ়া মানুহ এইফালে মৰাপাতটো এনেকৈ চুচিব লাগিব এনেকৈ খাব লাগিব এইবিলাক মানে থলুৱা শাক পাচলিৰ যিবিলাকে সোৱাদ লৈছে তেখেতসকলে তেনেকুৱা মন্তব্য নকৰে শুকুটি মাছটো মেলেৰিয়াৰ কাৰণে ভাল এতিয়া টাউনীয়া মানুহবিলাকে গাঁৱত যেতিয়া ঘৰত থাকে গাঁৱৰ পৰা লৈ যায় সেইবিলাক খাবৰ কাৰণে কিয় নিয়ে ঔষধি কিবা এটা গুণাগুণ আছে কাৰণে নিয়ে ছজিনাটো কিয় খায় ঔষধি কিবা এটা গুণাগুণ আছে কাৰণে খায় খেদি খেদি মানুহে খায় যিমান দাম হ'লেও আমাৰ যিসোপা খাব নাজানে সেইসোপাত নাই
এতিয়া নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে মোৰ যেতিয়া নাৰ্ভৰ প্ৰব্লেম হৈছিলে সেইখিনি খাইতো মোৰ ভাল হৈছে মই মেডিচিন নাখালোঁ ঘমাই দিছে শুকুতিত জ্বলা ভেদাইলতা পিঠাত জ্বলা আকৌ এইফালে এডাল জলকীয়া দেহাও বন্ধুসকল এডালহে আৰু আমি যেনিবা দালিকে খাওঁ কিছুমানে যেনিবা চাফ চিকুণ কৰি একদম ধুনীয়াকৈ ঠাই চাই গুচাই পাতটো বনাই খায় আমি আৰু একদম পূৰা ঠাইয়ে চাইয়ে যিটো মানে ৰস ওলাবলগীয়া আছে ইয়াতে ওলাই যাব নহয় জানো ক'ত পেলাই দিবলৈ আছে আগতে এনেকুৱা এই মৰা যে পাতবোৰ কি শুকুতা বনাই থাকি কৰি খাই যে কি 100 টকা মই ল'লোঁ কালি দিব ক'ব যায় এতিয়া যা আমি দুখীয়া মানুহ এনেকৈ চলিব লাগিব যা যা তাৰপৰা ধাৰ ধুৰ কৰি মোৰ তাত 30 টকা আছে বেগত ৰঙা বেগটোত হা নাইতো নাই আৰু কি কৰিবি আৰু সিহঁতি সেইটো নুবুজা নহয় নাই সোধাতে দে কপা দিয়া মাক বাপেকৰ পৰাহে লওঁ জন্ম দিছোঁ যেতিয়া দিব লাগিব ন ডাইৰেক্ট ইমান দহলৈ গ'লে চিন্তা কৰি লৈ যোৱা ন তুমি সজিনা খাওঁতে ভাতটো বহুত দেৰি লাগিব মজা লাগিলে ভাতটা খাই ঘাম পূৰা ব্ৰাছ হৈ গৈছে